खरगित रखें धरे दल एक दल मंगला भगवान विष्णु मंगला गरुड़ध्वज मंगला पुंडरीकाक्ष कमला विश्व ब्रह्मांडर जीव जगतर पालनर गभीर दायित्व आमी करिछु ग्रहण। ब्रह्मा रुद्र आदि देवगणे मोरे निर्देश अनुक्रमे निज निज कर्तव्यत হৈছে अग्रसर। किन्तु प्रिये मनत परिছে আজি বিশ্ব সৃষ্টি পুরাতন রহস্যৰ কথা। একালত সৃষ্টিৰ আগেই
অন্ধকাৰতে আচ্ছন্ন আছিল জগত। এই তিমিৰাচ্ছন্ন জগতত পোহৰৰ উন্মেষ ঘটাবলৈ আৱশ্যক আছিল সৃষ্টিৰ। সেইহেতু সৃষ্টিভাৰ প্ৰজাপতি ব্ৰহ্মাক কৰিলো অৰ্পণ। শুনা প্ৰিয়ে, প্ৰভু, বৰ্তমান প্ৰজাপতি দক্ষৰ দুহিতা কাশ্যপৰ ভাৰ্যা দিতি দেৱীয়ে সপত্নী পুত্ৰগণৰ ঈৰ্ষাত প্ৰজ্বলিত হৈ অকাৰ্য কৰিবলৈ আগবাঢ়িছে। এই সুযোগতে দিতিৰ গৰ্ভেৰে পাতালতো মেলিব লাগিব জীৱৰ পাতনি। অন্যহাতে ব্ৰহ্মাদেৱে স্ৰজন কৰা বসুমতী আজি ৰখাতলত পতিত থকাৰ বাবে মানৱ বংশৰ বিস্তাৰ হৈছে অসম্ভৱ। গতিকে ব্ৰহ্মাৰ মনৰ কামনা পূৰ্ণ কৰি বসুমতীক কৰিম উদ্ধাৰ। প্ৰভু, প্ৰিয়ে, বসুমতীক উদ্ধাৰ কৰি পূৰ্ণ কৰিব ব্ৰহ্মাদেৱৰ মনৰ কামনা, কিন্তু এই দাসীৰ মনৰ কামনা কেতিয়া পূৰ্ণ হ'ব? প্ৰিয়ে, কোৱাচোন কি অভিলাষে দগ্ধ কৰিছে তব প্ৰাণ? প্ৰভু, প্ৰিয়ে, মই আপোনাৰ ওচৰলৈ আহোঁতে জয় আৰু বিজয় মোক দুৱাৰে এৰি নি অপমান কৰোঁতে মই যি অভিশাপ দিছিলোঁ তাৰ ফল কেতিয়া ভোগ কৰিব? প্ৰিয়ে, প্ৰভু, সেই কথা তুমি এতিয়াও পাহৰিব পৰা নাই। শুনা প্ৰিয়ে, প্ৰভু, কাম, ক্ৰোধ আৰু মোহবিহীন এই অময়াপুৰী বৈকুণ্ঠৰ পাৰিষদ জয় আৰু বিজয়ে যি অকাৰ্য কৰিলে তাৰ ফল নিশ্চয় ভোগ কৰিব। প্ৰিয়ে, প্ৰভু, তোমাৰ মনোবাঞ্ছা অৱশ্যেই পূৰ্ণ হ'ব, কাৰণ আমি এই ত্ৰিজগতৰ গৰাকী শ্ৰী বিষ্ণু। ঈশ্বর পরম ব্রহ্ম সচিদানন্দ বিগ্রহ অনাদি রুদির গোবিন্দ ব'লা প্ৰিয়ে, যাওঁ আমি খন্তেক বিশ্ৰামৰ হেতু। বলক প্ৰভু। মুরারি